আজি এই বৰপথাৰ এম.ই. স্কুলৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন পৰ্যায়ৰ কৰ্মীসকল, সন্মানীয় ৰাইজসকল, সন্মানীয় আই মাতৃসকল, আজি মানাহ চেৰপাং সমষ্টিত BPF দলক হাৰাবৰ কাৰণে যিটো ষড়যন্ত্ৰ চলিছে, UPPL আৰু BJP দলে ধনঞ্জয় বসুমতাৰীক হাৰাবৰ কাৰণে যি যন্ত্ৰ প্ৰয়োগ কৰিছে, সেই যন্ত্ৰ কোনো পৰ্যায়ে কাম নিদিব। আজি তেওঁলোকে এটা জন্তু আনিছে, দুইফালেও মুখ থকা, মাথা থকা। এই BPF দলক খাবৰ কাৰণে, শেষ কৰিবৰ কাৰণে দুইফালে মাথা থকা জন্তু আনিছে। এই জন্তুটো হ'ল এনেকুৱা অৱস্থা, UPPL নহয়, BJPও নহয়। দিনৰ টাইমত তেওঁলোকে UPPL কাম কৰি আছে, ৰাতিত BJPৰ কাম কৰি আছে। মানুহ কিন্তু একে। এই কেইজনমান মানুহে ৰাজবংশী ঘৰত যেতিয়া যাব লগা হয়, ৰাজবংশী ভাই ঘৰত যদি যাব লগা হয়, তেতিয়া তেওঁলোকে UPPLৰ নাম লয়। কাৰণ আজিৰ দিনটোত ৰাজবংশী ভাইসকলে UPPLক ভোট নিদিয়ে। গতিকে তেওঁলোকৰ ঘৰত যদি যায়, BJPৰ কথা কয়। আৰু মুছলমান ভাইসকলৰ ঘৰত যদি যাব লগা হয়, তেতিয়া BJPৰ নাম নলয়, তেতিয়া UPPLৰ নাম লয়। কাৰণ মুছলমান ভাইসকলে BJPৰ নাম নলয়, কোনোদিনো BJPক ভোট নিদিয়ে। তেওঁলোকে UPPLৰ নাম লৈ পেলাই তেওঁলোকৰ ঘৰত গৈ আছে। কি কায়দাৰে, কি কৌশলেৰে BPF ধ্বংস কৰিব লাগে, সেই কায়দাৰে এই যন্ত্ৰ ব্যৱহাৰ কৰিছে, এই জন্তু ব্যৱহাৰ কৰিছে। এনেকুৱা আপোনালোকে চাওক, আপোনালোকৰ ঘৰত যদি যাই ক'ব, এইবেলি ভাৰতত BJP চৰকাৰ গঠন কৰিছে, অসমতো BJP চৰকাৰ গঠন কৰিছে, BTCতো BJP চৰকাৰ গঠন কৰিব লাগে বোলে তেওঁলোকে আপোনাক অনুৰোধ কৰিব। যেতিয়া নেকি আপুনি উত্তৰ দিব, নাই এইবেলি মই এইবেলি BJPক ভোট নিদিওঁ, এইবেলি মই পৰিৱৰ্তন লাগে, পৰিৱৰ্তনৰ বিচৰা দল UPPL দলকহে ভোট দিব, তথাপিও আপোনাক সেৱা কৰি আহিব, ধন্যবাদ ধন্যবাদ। আপুনি যদি UPPLক ভোট দিম বুলি কয়, তাতো ধন্যবাদ দি আহিব। আপুনি যদি BJPক ভোট দিম বুলি কয়, তাতো তেওঁলোকে ধন্যবাদ দিব। কাৰণটো হ'ল BPFৰ নাম নল'লেই হ'ল, নাঙালৰ নাম নল'লেই হ'ল। সেনেকুৱা ধৰণৰে তেওঁলোকে যৌথভাৱে আজি মানাহ চেৰপাং সমষ্টিত কেম্পিং কৰি আছে। কিন্তু নোৱাৰে, ক্ষমতা নাই। মই তেওঁলোকক কৈছোঁ, এই পৰিৱৰ্তনৰ নামত ৰাইজৰ মাজত সোমাই আছে। পৰিৱৰ্তন আমিও বিচাৰিছোঁ, পৰিৱৰ্তন আমাকো লাগে, কিন্তু আমাৰ পৰিৱৰ্তনটো বেলেগ, তেওঁলোকৰ পৰিৱৰ্তনটো বেলেগ। আই মাতৃ ৰাইজসকল, এইবেলি আপোনালোকে যিহেতু BPF দলক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে, মই এইবেলি নিশ্চিত যে মানাহ চেৰপাং সমষ্টিত আপোনালোকে বহুমূলীয়াৰ ভোটেৰে ধনঞ্জয় বসুমতাৰীৰ নাঙলৰ ছবি ভোট দি পেলাই এই মানাহ চেৰপাং অঞ্চলটো উন্নতিৰ স্বাৰ্থত, উন্নতিৰ দায়িত্ব মোক অৰ্পণ কৰক। এইখিনিকে অনুৰোধ কৰি মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ।